পচা কণী সেই পচা কণীটো খাই আহিব। লজ্জাজনক অৱস্থাত আজি হাগ্ৰামা মহিলাৰী যদি মচলপুৰত গৈছে সি সবত চাই এই 40টা সমষ্টিত যি ধৰণৰ ঘূৰি ফুৰিছিল আজিৰ পৰা আৰু ঘূৰা বন্ধ কৰিব, সেইটো একেবাৰে খাটাং। আৰু 100 নহয় 60-70টাৰ যদি ওপৰত ওলায় তেনেহ'লে মই কম মচলপুৰত BPF আছে। বৃহৎ ৰেলী তাত একো নহয়, BPF তাত শূন্য। মই অলৰেডি কৈছোঁ যে তাত গৈ আজি হাগ্ৰামায়ে কণী যোনটো পচা কণী সেই পচা কণীটো খাই আহিব, কাৰণ মচলপুৰ সমষ্টিত BPF নাই। আৰু তেনেকুৱা ধৰণৰ এটা মিটিং কৰিছে, লজ্জাজনক কথা। এটা দেৱল খোলা য'ত নেকি 500 মানুহ তাত জমা হ'ব নোৱাৰে, তাত চাইও তাৰ যোনটো পেণ্ডেল আছে সেইটো হ'ল 20x40 ফুট, তাত 200ৰ ওপৰত মানুহ ইয়াতে ছিটিং কৰিব নোৱাৰে। গতিকে ইমান লজ্জাজনক অৱস্থাত আজি হাগ্ৰামা মহিলাৰী যদি মচলপুৰত গৈছে সি সবত চাই এই 40টা সমষ্টিত যি ধৰণৰ ঘূৰি ফুৰিছিল আজিৰ পৰা আৰু ঘূৰা বন্ধ কৰিব, সেইটো একেবাৰে খাটাং। আৰু কিবা এটা সমষ্টিৰ ৰাইজ বাচি বা ৰাইজৰ কাৰণে মই কাম কৰিছোঁ, প্ৰত্যেকটা গাঁৱত মই ঘৰ বনাইছোঁ, প্ৰত্যেকটা মোৰ আই মাতৃসকলক মই আঁচনি দিছোঁ, প্ৰত্যেকটা আই মাতৃসকলক যিমান কথা কৈছোঁ নিৰ্বাচনৰ সকলো কামবিলাক মই কৰিছোঁ। যিমান আমাৰ ডেকা ল'ৰা আছে, যিমান আমাৰ আই বুঢ়া বুঢ়ী যিমান আছে সকলোকে মই কথা দিছোঁ, কৰি আছোঁ। মোক মানুহে চিনি পাইছে, মৰম দিছে, মই মানুহক মৰম দিছোঁ, এইটোৱে মোৰ বিশ্বাস। গতিকে সেই বিশ্বাসৰ ওপৰত ক'ব পাৰোঁ আজি মচলপুৰ সমষ্টিৰ মানুহ 100 নহয় 60-70টাৰ যদি ওপৰত ওলায় তেনেহ'লে মই কম মচলপুৰত BPF আছে।